নয়ন মই এটা কথা ভাবিছোঁ এইবাৰ মই এজনী ষ্টুডেণ্টৰ লগত প্ৰেম কৰিম তাই পঢ়ি শুনি ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বৰতে ইনকাম হৈ থাকিব মই ঘৰতে বহি বহি গেম খেলিম তাই মোক হাত খৰচ দিব কেনেকুৱা পালি আইডিয়াটো বেটা মানুহে ৰাতি শুই শুই সপোন দেখে আৰু তই দিনতে সপোন দেখে আৰু কি ক'লি ব্ৰিলিয়েণ্ট ছোৱালীৰ লগত প্ৰেম কৰ তই এটা ফাল্টু ল'ৰা আৰু তোৰ লগত ফাল্টু ছোৱালীয়ে প্ৰেম কৰিব হেই বাদ দে মোৰহে টেনশ্যন হৈছে পঢ়া শুনা ফালেতো জিৰ'য়ে ইংৰাজী একো বুজিয়ে নাপাওঁ দেউতাই কৈছে মোক হেনো থালাৱালালৈ বিয়া দি দিব মই যদি ফেইল কৰোঁ পৰীক্ষাত মনে কৈছে আজি এটা টেলেণ্টেড ল'ৰা পতাই লওঁ সি 100% টেলেণ্টেড হ'বই লাগিব সি ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ হ'ব তই মোক এটা আইডিয়া দেচোন তেনেধৰণৰ ল'ৰা ক'ত পায় স্মাৰ্ট ল'ৰাবোৰ মানে ফৰ্মেল টাইপ থাকে বহী কলম লগতে থাকে এতিয়া বুজিছোঁ হ'ব দে মই স্মাৰ্ট ল'ৰা বিচাৰি যাওঁ হেই মই কি বেয়া ষ্টুডেণ্ট নি বাৰু ঠিক আছে তই অকণমান এতিয়া যাবা মোৰ মুতিব লাগিছে বন্ধু মোৰ এটা প্ৰব্লেম হৈছে কি প্ৰব্লেম হৈছে মোৰ পেটত জুই লাগিছে কি ক আকৌ মই পেচাব কৰোঁতে দেখিছোঁ দুহা ওলাইছে তই সঁচাকেনে এটা ফাল্টু ষ্টুডেণ্ট তই যদি ভালকেনে পঢ়া শুনা কৰিলিহেঁতেন তই তেতিয়া বুজিলেহেঁতেন পেচাবৰ এটা ধোঁৱা কিয় ওলায় সেইবাবে ভাবিছোঁ এজনী ব্ৰিলিয়েণ্ট ছোৱালী বিয়া পাতিম সাপো মোৰ লাঠিও মোৰ এটা ডাঙৰ বচনটোও ভালকেনে ক'ব পৰা নাই বচনটো হৈছে সাপো নমৰে লাঠিও নাভাঙে হ'ব টেঙা দিব নালাগে এতিয়া ক ছোৱালীজনী স্মাৰ্ট বুলি কেনেকৈ গম পাম এই ছোৱালীজনীৰ হাতত ঘড়ী পিঠিত বেগ আৰু চকুত চশমা দেখিলে গম পাবি এটাই ব্ৰিলিয়েণ্ট বুলি এক্সকিউজ মি তোমাৰ ওচৰত পেন এটা পাম এইটো ল বা এইজনী দেখোন বিলিয়নৰ ভাণ্ডাৰ ৰেচিডেণ্ট মানে চব ইয়ালৈকে কামিং এভৰিবডি টাইপিং মোবাইল চ' দ্য লাইকিং আই লাইকিং ষ্টেণ্ডিং আই লাইকিং পঢ়া শুনা মাজে মাজে মই কেতিয়াবা ভাত খাই থাকোঁতেও কৰোঁ I am semester 5 ময়ো পাই গ'লো বিচাৰি থকাটো মানে স্মাৰ্ট তুমি কি চিনেমা চাই ভাল পোৱা চিনেমা কি বস্তু মুভি আকৌ মুভি ই কি নতুনকৈ আৱিষ্কাৰ হোৱা বস্তু বা ইমান পবিত্ৰ চিনেমাও চিনি নাপায় তুমি গেম খেলা নেকি অলপ ই মানে গেম এডিক্টেড এইটো বিলিয়ন ষ্টুডেণ্ট হ'বই নোৱাৰে মানে ষ্টাডি গেম মগজুৰ গেম বিজ্ঞানৰ বিভিন্ন ধৰণৰ গেম খেলোঁ আচ্ছা মই মানে অসমৰ বহুত ডাঙৰ স্কুলত পঢ়ি আছোঁ লাষ্ট টাইম মই মেট্ৰিকত অসমৰ পৰা গ'ল্ড মেডেলো পাইছোঁ ময়ো বহুত বিলিয়ন হয় ছেকেণ্ড কোনোদিনো পাই পোৱা নাই ফাৰ্ষ্ট পাইপে ভাল নলগা হৈ গৈছে আৰু আচ্ছা সেইটো কাৰণে ইমান গৰম অনুভৱ মানে যেতিয়া দুজন টেলেণ্টেড পাৰ্চন একেলগে বহে তেতিয়া হিমালয় বৰফো গলিবলৈ আৰম্ভ কৰে টিম্পি বিশাল দুই একেলগে যেন তহঁত কেনেকৈ চিনাকি দুইটা তই মোৰহে চিনাকি তাক কেনেকৈ চিনি পাৱ আৰে বেটা মই যেতিয়া পি কে স্কুলত পঢ়ি আছিলোঁ তেতিয়া মোৰ ডিম্পি ক্লাছমেট আছিলে এতিয়া কলেজত তই মোৰ ক্লাছমেট সেই হিচাপে তহঁত দুইটা মোৰ লগৰ আৰু মই আগতেই জানিছিলোঁ তহঁত দুটাক যেন এনেকৈ লগ পাম বুলি হাই এতিয়াতো ধৰা পৰি যাম কি হ'ব মানে সন্মান চব যাব কি কৰোঁ হেল্ল' মা প্ৰব্লেম হৈছে কি প্ৰব্লেম হৈছে অলপতে বাচি গ'ল কাম হৈয়ে গৈছিল
হ'ল দুয়োটা দুইফালে গুচি গ'ল একো বুজিয়ে নাপালোঁ হেল্ল' বন্ধু কামটো হৈ গৈছিল গম পাইছ ছোৱালীজনী দেখাটো স্মাৰ্ট আছিলে ধুনীয়াও আছিলে ব্ৰিলিয়েণ্ট আছিলে কিন্তু মিছা কথা কৈ সম্পৰ্ক এটা কৰিব পৰা নাযায় অলপতে বাচি গ'ল ছোৱালী ধুনীয়া আছিলে পিছে পচন্দে হৈ গৈছিলে অকণমানতে খেলি মেলি হৈ গ'ল নহয় ঠিক আছে আৰে ডিম্পি মাতে কোইনচিডেণ্ট তোমাক ইয়াত এনেদৰে লগ পাম বুলি ভবাই নাছিলোঁ পিছে ভালে আছা ভালেই তোমাৰ আছোঁ পিছে তোমাৰ হাতত কলম নাই যে তোমাৰতো হাতত বহি নাই এয়া তোমাৰ হাতত কি তাৰমানে তুমি হলত চিনেমা চাব যোৱা এইটো যে চিনেমা টিকেট তুমি কেনেকৈ জানিলা আৰু হলত যে চিনেমা চাই তুমি কেনেকৈ জানা মানে এতিয়া তুমি মই ভবাটোৱে ভাবি আছা মই ভবাটোৱে ভাবিছা তুমি চিটিং বাছ কৰিছা তুমিয়ে চিটিং বাছ কৰিছা নাই কৰা মই ময়ো নাই কৰা আমি দুয়োটাই এটা দুখৰে দুখী অপৰাধে ঠিক আছে আমি মিলা মিলি কৰি লওঁ তুমিও গাধ ময়ো গাধ মানে দুইটা অলগত ধৰ ঠিক আছে চিনেমা চাব যাবা কি চিনেমা নয়ন নীলিমৰ বন্ধু ঠিক আছে ব'লা কিন্তু এটা চৰ্ত আছে ইয়াতে সকলো শেষ কৰা তুমিও ভালকৈ পঢ়া শুনা কৰা ময়ো ভালকৈ পঢ়া শুনা কৰোঁ আৰু সপোনবোৰ পূৰ কৰিবলৈ হ'লে ভালকৈ পঢ়া ঠিক আছে ব'লা